আজি আমি এই আবিলিত আমি কোকৰাঝাৰ চিলড্ৰেন পাৰ্ক যোনটো নিয়াৰ ডিসি অফিস মহাত্মা গান্ধী স্টেচুৰ তলত আমি ক্যান্ডেল লাইট ভিজিল কৰিছো। এই ক্যান্ডেল লাইট ভিজিল কৰাৰ উদ্দেশ্যটো হল যে 14 তাৰিখ অক্টোবৰত আমাৰ এজন মেৰিটিয়াছ ষ্টুডেণ্ট যাৰ নাম হল কৃষাণ কুমাৰ বসুমতাৰী তাক মানে দৰিদ্ৰ মানে একদম ব্ৰুটেল ভাৱে মাৰ্ডাৰ কৰা হৈছে আৰু তাৰ ডেড বডিটো গুৰুবাসাত পোৱা হৈছে। কৃষাণ কুমাৰ এজন আনন্দৰাম বৰুৱা কলেজৰ ষ্টুডেণ্ট, আনন্দৰাম বৰুৱা পাঠশালাৰ এজন মেৰিটিয়াছ ষ্টুডেণ্টটো কেনেকুৱা গুৰুবাসা এৰিয়াত মোৰ দেন 50 কিলোমিটাৰ্ছ ডিষ্টেঞ্চৰ ৰেঞ্জত তাত ডেড বডিটো পোৱা হৈছে। এইটো আমাৰ এটা ডাঙৰ কুৱেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যনত। এতিয়াও 72 আৱাৰ্ছ হ'ল, কোনো ৰিজাল্ট নাই, এতিয়ালৈকে কোনো কালপ্ৰিটক ধৰা নাই। দিছ ইজ আ চিম্বল অফ ফেইলিয়াৰ ফ্ৰম দ্য পুলিচ এডমিনিষ্ট্ৰেশ্যন। আমি বিচাৰোঁ যে এজন বড়ো ট্ৰাইবেল ষ্টুডেণ্টে, এজন মেৰিটিয়াছ ষ্টুডেণ্ট, আমি কালি তাৰ কলেজত গৈছোঁ, আমি কলেজ অথৰিটিক আমি সুধিছোঁ, প্লাছ ষ্টুডেণ্টছবিলাকক আমি সুধিছোঁ ই কেনেকুৱা ষ্টুডেণ্ট আছিলে। ইহঁতৰ পৰা আমি গম পাইছোঁ যে ই 97-95% এনেকুৱা লৈ পেলাই পাছ হোৱা ল'ৰা, এজন মেৰিটিয়াছ ষ্টুডেণ্ট। এনেকুৱা এজন ষ্টুডেণ্টক এনেকুৱা ব্ৰুটেলি মাৰ্ডাৰ কৰাটো আমাৰ সোসাইটি নহয়, আমাৰ হোল কাণ্ট্ৰিৰ কাৰণে এটা লছ আমি এইটো ভাবোঁ। সেইকাৰণে আমি ডিমাণ্ড কৰোঁ, পুলিচ প্ৰশাসনৰ আমি ডিমাণ্ড কৰোঁ যে সোনকালে কৃষাণ কুমাৰ বসুমতাৰীৰ যোনে কালপ্ৰিট, যোনে মাৰ্ডাৰাৰ, তাক সোনকালে এৰেষ্ট কৰিব লাগে আৰু আইনিকভাৱে লিগেলি তাক সাজা দিব লাগে আৰু হ'লে ফাঁচি দিব লাগে। তাক মাৰ্ডাৰ কৰা মানুহ এই সোসাইটিত আমি মানে নিবিচাৰোঁ। এই কলেজত এই কৃষাণ চন্দ্ৰ বসুমতাৰী নহয়, ইয়াত আগতো বহুত ল'ৰা মানে মৰিলে আমি গম পাইছোঁ যে আমাৰ চেৰফাংগুৰিতে এজন ল'ৰা তেওঁ তাতে মানে মৰিলে, আৰু তাৰপিছত আমাৰ তামোলপুৰৰ এজন ল'ৰা তাতো মৰিছে, আৰু বিভিন্ন ঠাইৰ পৰা পঢ়িবলৈ অহা ল'ৰাবিলাক তাত মৰি আছে বুলি আমি খবৰ পাইছোঁ। আমাৰ হাতত লিষ্টো আছে। সেই গতিকে এই স্কুলখনে ইমিডিয়েটলি এই কলেজখনে ইমিডিয়েটলি বেন কৰিব লাগে বুলি আমি চৰকাৰৰ দাবী কৰিছোঁ, আৰু লগতে যিসকল কালপ্ৰিট ইমিডিয়েটলি এৰেষ্ট কৰি তেওঁলোকৰ এক্সাম্পলাৰী এটা পানিছমেণ্ট চৰকাৰে দিব লাগে, আমি এইটো দাবী কৰিছোঁ। আৰু লগতে যিটো আমাৰ জনজাতিসকলৰ বড়োসকলৰ অত্যাচাৰ সেইটো বন্ধ কৰিব লাগে, সেইটো আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি চৰকাৰে যদি যি দোষী কালপ্ৰিট মানুহ, যি এই ল'ৰাজনক হত্যা কৰাত যি জড়িত, এই জড়িত কালপ্ৰিটসকলক, দোষীসকলক ইমিডিয়েটলি এৰেষ্ট কৰিবৰ কাৰণে আমি দাবী কৰিছোঁ। আৰু যদি অতি সোনকালে যদি দাবী কৰাত এৰেষ্ট কৰা যদি ফেইলিয়াৰ হয়, এৰেষ্ট কৰিব নোৱাৰে, তেতিয়াহ'লে আকৌ গণতান্ত্ৰিক আন্দোলন আমি কৰিম বুলি আমি